दिनै गरेश्वराव गरेश्वर पुलिस स्टेशन एबा पुलिस थाना लुफुंनो थाखाय अन्थाइ खाम्फा गायसनदों। आसाम सरकारा माइत्री बिथांखिनि सिङाव गरेश्वर पुलिस स्टेशन लुफुंनो थाखाय दिनै अन्थाइ खाम्फा गायसनदों। दिनैनि बे गरेश्वर पुलिस स्टेशननि अन्थाइ खाम्फाखौ बुंथिगिरि बिश्वजित दैमारिया बाहागो लानानै बेखेवनानै होयो। मख'नो गोनांदि बे गोदानै लुफुंनो नागिरनाय गरेश्वर पुलिस थानाखौ गासै 2 कोटी रांसो खरसा खालामनानै लुफुंनाय जागोन। बे अन्थाइ खाम्फा गायसननाय हाबाफारियाव बुंथिगिरि दैमारिजों लोगोसे एमएलए महेश्वर बसुमतारी, गरेश्वर सार्कल अफिसार त्रिलिनाथ टाइट आरो गुबुन गुबुन गोबां आलासिफोरा बाहागो लादों। बुंथिगिरि बिश्वजित दैमारी बिथाङा अन्थाइ खाम्फा गायसननाय हाबाफारियाव बाहागो लानानै खौरांनि गेजेरजों बे गोदानै लुफुंजानो नागिरनाय गरेश्वर पुलिस थानाया गरेश्वर पुलिस आरो रायजो राजाफोरनि थाखाय गोबां मुलाम्फा जागोन आरो बे थानायाव बाहेरानि सुबुंफोरनि थाखाय टयलेट आरो गरेश्वर पुलिस स्टाफनि थाखाय टयलेट थागोन, लोगोसे गोबां फेसिलिटिसफोरबो थागोन होनना फोरमायथियो। बिश्वजित दैमारिया आरोबाव मा बाथ्रा बुंथिखो नोंथांमोनहा आबुङै मिन्थिना ला। গৃহ নিৰ্মাণ गरेश्वर থানাৰ কাৰণে আজি আমি আৰম্ভ কৰাইছোঁ। আমাৰ প্ৰায় 2 কোটি টকা নতুন গৃহৰ কাৰণে পাইছে আৰু সেই গৃহটো হ'ল কি মডেল থানা বিল্ডিঙৰ ডিজাইনটোত ইয়াত মানে G+1 2 তালা হ'ব আৰু 2 তালাৰ ক্ষেত্ৰত মানে সুবিধাজনকভাৱে ইয়াৰ ব্যৱস্থাটো কৰা হৈছে, য'ত মানে আসামীসকলক ৰাখাৰ ব্যৱস্থাটো ধুনীয়া থাকিব, মানে লগতে টয়লেট বাথৰুম থাকিব, আমাৰ লেডিজবিলাকৰ কাৰণেও থাকিব, ষ্টাফৰ কাৰণেও থাকিব আৰু আমাৰ যিকোনো থানাত বিভিন্ন পাৰপাছত আহা, কোনোবা ভেৰিফিকেশ্যনৰ কামত আহে, কোনোবা এজাহাৰ দিবলৈ আহে, কোনোবা কিবা এটা সভা সমিতিৰ ক্ষেত্ৰত কেনেকৈ ভালদৰে আমি নিৰাপদ ব্যৱস্থাটো কৰিব পাৰোঁ সেইবোৰ আলোচনা কৰিব আহে। তাৰ কাৰণে সুকীয়া ৰুম আৰু তাৰপিছত এনে অফিচাৰবিলাকক যদি ৰৈ থাকিব লাগে বা কামৰ ক্ষেত্ৰত বিজি হয় ৱেইটিং ৰুম হিচাপে ছেপাৰেট বহিব পাৰা আৰু এভেইলেবল টয়লেট বাহিৰা মানুহৰ কাৰণেও আৰু ষ্টাফবিলাকৰ কাৰণেও। ইয়াৰ পিছত আপোনাৰ CC কেমেৰা মানে ইয়াত মানে কিবাটো হৈ থাকিব, আপোনাৰ কি কয় ভিজিলেন্সটো ইয়াৰ পৰাই চাই থাকিব আৰু আমি গোটেই गरेश्वर টাউনৰ CC কেমেৰাটো ইয়াত লিংক কৰি ফালে ইয়াৰ পৰাই যিটো টাউনৰ মাজতে আছে থানাখনে এইটো প্ৰায় ধুনীয়াকৈ চাই থাকিব পাৰিব। যদি কিবা তেনেকুৱা ধৰণৰ মানে ক'বাত কিবা হয় কোনোবা ইনফৰমেশ্যন দিয়াৰ আগত আমাৰ তাত ভিজিলেটৰ যি আছে তেওঁলোকে জানি ফালে জনাব পাৰিব। গতিকে সেই ব্যৱস্থাবিলাক গোটেইটো এই থানাৰ মানে যিটো নতুন গৃহ তাৰ লগত সব সংলগ্ন হৈ আছে। মিটিং চিটিঙো কৰিব পাৰিব। আমাৰ VDP বিলাকৰ কাৰণেও ৰুমৰ ব্যৱস্থা ইয়াত কৰা হৈছে, গাঁওবুঢ়াসকলৰ কাৰণেও ৰুমৰ ব্যৱস্থা কৰা হৈছে। গতিকে ইয়াত সব ফালেদি গতিকে মই ভাবোঁ এই গৃহ হৈ যোৱাৰ পিছত गरेश्वर থানা ৰাইজৰ কাৰণেও আৰু থানাৰ বিষয়া আৰু কৰ্মচাৰীৰ কাৰণেও যথেষ্ট উপযোগী হ'ব, মানে ভাল হ'ব। আৰু গৌৰৱ গগৈৰ প্ৰসংগলৈ এটা প্ৰশ্ন আছিলে। গৌৰৱ গগৈ কৈছে হুইজ মুখ্যমন্ত্ৰী মানে হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কৈছে, কি ক'ব? নাই চোৱা, তেওঁৰ কথা এতিয়া ৰাজনীতি ইলেকশ্যন আহিছে, ইলেকশ্যন আহিতে যাৰ যিটো মনোভাৱ যে কিবা এটা কথা ক'লে কাৰোবাৰ দৃষ্টি আকৰ্ষণ হ'ব বুলি ভাবে তেনেকুৱা ধৰণৰ সেইবোৰ ৰাজনীতিত চলি থাকে। ছিজনটো মানে আহিছে, মই ভাবোঁ সেইবিলাক গোটেইটো ৰাজনীতিক উদ্দেশ্য মানে প্ৰণোদিত, মানে উদ্দেশ্য লৈহে কোৱা কথা। গতিকে সেইবোৰ চলি থাকিব। ছাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়খন আপোনাৰ এই ৰংমহলত স্থানান্তৰিত কৰিব, কেনেকুৱা হ'ব? ভালেই হ'ব, নতুন মডেলত হ'ব, নতুন কনচেপ্টত হ'ব। যেনেকৈ আজি ন্যায়ালয় হিচাপে বিভিন্ন সুযোগ সুবিধা লাগে, এই আধুনিক সুযোগ সুবিধাবিলাক আমাৰ নতুন মানে হাইকোৰ্টৰ বিল্ডিঙত থাকিব। ৰাইজৰ দৈনন্দিন জীৱনটোত আমাক কোৰ্ট কাছাৰী লাগে, মানে যিকোনো মানুহে নিজৰ মানে জাষ্টিফিকেশ্যনৰ কাৰণে, নিজে জাষ্টিছ পোৱাৰ কাৰণে কোৰ্টৰ ওচৰত যাবলগীয়া হয়, কনফিউশ্যন হ'লেও কোৰ্টৰ ওচৰত যাবলগীয়া হয়, কোৰ্টেহে ৰায় দিয়ে। গতিকে কোৰ্ট অবিহনে আমি চলিব নোৱাৰোঁ। গতিকে আজিৰ দিনটোত চবে সজাগ হোৱাৰ লগে লগে ইমান কোটি কোটি মানুহ আছে মানে এই হাইকোৰ্টখনত, আমাৰ মানে কি কয় ভিৰ ভাৰো যথেষ্ট আৰু বহুতো ব্ৰাঞ্চ তাত প্ৰয়োজনীয় হৈছে। আগতে আমাৰ অসমীয়া মানুহবিলাকে নিজে বিচাৰ কৰি নিজে ছেটেল কৰিছিল। আজি অসমীয়া মানুহেও কোনেও কাৰো কথা মতে নচলে, দৰকাৰ হ'লে কোৰ্টত যাব, কিন্তু গাঁৱৰ ৰাইজে বিচাৰ কৰাটো মানিব নোখোজে। গতিকে সেইকাৰণে বাঢ়ি গ'ল। আগতেতো গাঁৱে গাঁৱে নিজে নিজে
মানে মীমাংসা কৰি লৈছিলে, মাটি বাৰীৰ কেছ, গাঁৱৰ মানুহ মামা ভাগিন চব যি আছে বহি ফালে ছেটেল কৰি লৈছিলে। আজিকালি সেইবোৰ নহয়, চবে বিচাৰে কি কৰ্টত যাওঁ, চবে কৰ্টত কৰোঁ, কাৰো ভৰি ধৰি নাথাকোঁ, কোনোবা ক'লে সি মানে কাৰোবাৰ ছাইড ল'ব, এনেকুৱা ধৰণৰ ধাৰণা থাকে। গতিকে চবে সজাগ হ'ল, লিখা পঢ়া জানা হৈ গ'ল, গতিকে চবকে কৰ্টটো লগা হৈ গ'ল। আৰু সেইটোৰ কাৰণে পুৰণা কৰ্টটো আমাৰ কাৰণে যথেষ্ট নহয়, সুবিধাজনক নহয় কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ভৱিষ্যত যাতে 100-200 বছৰতো কোনো অসুবিধা নহয় তাৰ কাৰণে নতুন গৃহ নিৰ্মাণৰ ব্যৱস্থা লৈছে। তাত যাত সম্পূৰ্ণ আধুনিক যিবোৰ প্ৰয়োজনীয়তা সুযোগ সুবিধা প্ৰয়োজন আছে সেইবোৰ তাত মানে ৰখা হৈছে। না সেইবোৰতো চলি থকা, যিয়ে দোষী কৰিছে তেওঁ শাস্তি পাবই, আৰু তাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা লৈ আছে। গতিকে সেইটো লৈ ফালে সাধাৰণ মানুহে মানে কি কয় আপোনাৰ নিজৰ হাতত চব কিবাটো ল'ব নালাগে। গতিকে অলৰেডি কোকৰাঝাৰৰ কাণ্ডৰ ক্ষেত্ৰত কিছু মানুহ এৰেষ্ট কৰিছে আৰু সেইবিলাকৰ পৰা গোটেই সত্যটো পাবই। গতিকে যি ধৰণৰ আইনত আছে সেইমতে তাৰ ওপৰত ব্যৱস্থা মানে লোৱা হ'বই, অলৰেডি লৈছে।